আঞ্চলিক ছাত্ৰসন্থাৰ উদ্যোগত বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত আজি আমি বিক্ষোভ কাৰ্যসূচী সমাপন কৰিছোঁ আৰু এই বিক্ষোভ কাৰ্যসূচী কৰণীয় কিয় আজি এনেধৰণে আমি ৰাজপথলৈ ওলাই আহিব লগা হ'ল সেই কথা মনে মনে অসমৰ প্ৰত্যেক জাতি জনগোষ্ঠীৰ প্ৰত্যেকজন ব্যক্তিয়ে আজি মনে উপলব্ধি কৰিছে। ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়ত স্বাধীন ভাৰত হোৱাৰ পাছত যি সংবিধান গৃহীত হৈছিল এই সংবিধানখনত জাতি ধৰ্ম বৰ্ণ ভাষা ভেদে বৈচিত্ৰ্যমতে ঐক্যতাৰ শৃংখলতা এখন সংবিধান গৃহীত হৈছিল আৰু সেই সংবিধানখন আমি সৰ্বভাৰতীয় লোকসকলে মানি চলিছিলোঁ। কিন্তু আজি ধৰ্মৰ ভিত্তিত যি নাগৰিকত্ব সংশোধনী বিধেয়ক আজি উত্থাপন কৰিবলৈ লৈছে বা গৃহীত কৰিবলৈ লৈছে ই আমাৰ জাতীয় ঐতিহ্য জাতীয় যিটো ভাষা সংস্কৃতি কৃষ্টি সকলোতে বিৰূপ প্ৰভাৱ পেলাব আৰু অসমীয়া বুলি আমি থাকিব নোৱাৰিম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই সময়ৰ যি অসমীয়া আছিল বিৰাট প্ৰচাৰী কাশীদাৰী কবল পন্ত জাতীয় নায়ক পাতি পেলাই আমি গোটেই সৰ্বাধিনায়ক হ'বৰ কাৰণে সৰ্বানন্দ সোণোৱালৰ অসমৰ মানুহে সকলো ফালৰ পৰা জয়যুক্ত কৰি আগবঢ়াই দিছিল। আজিকালি জাতীয় নায়ক কিয় গণনায়কলৈ ৰূপান্তৰিত হৈছে এই সংবিধানখনৰ প্ৰশ্ন উত্থাপন কৰিছে কেন্দ্ৰীয় চৰকাৰে তাৰ প্ৰশ্নবিলাক চিন্তিছে। গতিকে আমি যেতিয়ালৈকে এই সংবিধান ঠাই নলয় তেতিয়ালৈকে কিন্তু অসমৰ মানুহ চালিব নহয়। আজি নগেন শইকীয়া ছাৰে আজি লক্ষ্মীৰঞ্জন বৰা ছাৰে আজি ভৱেন দত্ত ছাৰে আজি ইয়াত জড়িত কৰিছে। এইসকল মানুহে কি নাজানে নেকি তেওঁলোকে কিয় আজি এইসকল অসমৰ অভিভাৱকক কিয় কথা শুনিব বিচৰা নাই? আজি জনপ্ৰতিনিধিয়ে জোৰ জবস্তি নিজৰ জোৰ কৰি এখন আইন আমাৰ ওপৰত চাপি দিব খুজিছে। যাৰ কাৰণে আজি প্ৰাকৃতিক যিটো ভাৰসাম্যতা প্ৰাকৃতিক ভাৰসাম্যতাৰ বিনষ্ট হ'ব। এতিয়াই আপোনালোকে দেখিছে যে বনাঞ্চল ধ্বংস হৈ গৈছে। ইতিমধ্যে বহুখিনি বনাঞ্চল ধ্বংস হৈছে য'ত পশু পক্ষীৰ কাৰণে এটা বিৰূপ প্ৰভাৱ সৃষ্টি হৈছে। আকৌ এসোপা মানুহ আহি গোটেই বনাঞ্চল যেতিয়া ধ্বংস কৰি মানুহ বহুৱাব তেতিয়া কিন্তু অসমত প্ৰাকৃতিকভাৱে ভাৰসাম্যতা নাইকিয়া হ'ব। গতিকে সেইটো আমি হ'ব লাগিব নোৱাৰোঁ। আন্দোলন হৈছিল সমস্ত আন্দোলন 855 জন শহীদে নিজৰ দেশ বলিদান দি এখন শক্তিশালী বিজেপি সৰু দলে আহি পেলাই বিজেপি দলে আহি অসমত নিৰ্বাচন কৰিছিল। অসমীয়া ৰাইজে অসমৰ মানুহে তেওঁলোকক আস্থাত লৈ বিশ্বাসত আজি জয়যুক্ত কৰি চৰকাৰ গঠন কৰিবৰ কাৰণে দিছিল। কিন্তু আজি সেই অসমৰ ৰাইজৰ আশাত চেষ্টা কৰি পেলাইছে এই অসম শক্তিক ৰক্ষা কৰিব